हेलो फ्रेंड्स आपनालोक सकलोके मोर चैनेलर आन एटी भिडिओলৈ स्वागतम जनाइছো। আজি আমাৰ শিলং ট্ৰিপৰ থাৰ্ড ডে হয়। আমি প্ৰথমতে পুলিচ বজাৰত অলপ কিবা কিবি শপিং কৰিলো। তাৰ পাছত আমি আহি পালোহি এলিফেন্ট ফলস আৰু এয়া এলিফেন্ট ফলস আৰু পানীৰ সাউন্ড আপোনালোকে শুনিছে। আৰু আমি গৈছিলো জুলাই মাহত, হেতুতে পুৰা বাৰিষা আছিল, পুৰা পানী ভৰ্তি হৈ আছে ফলস কিটাত আৰু ইমান সাউন্ড কৰিছে না, আপোনালোকে হয়তো সাউন্ডটো শুনি পাইছে। আৰু এয়া আমি সকলোৱে মিলি এলিফেন্ট ফলস চাই আছো। এতিয়া পঞ্চিও ভাল পাইছে চাই, আগতে দেখা নাই, এবাৰ প্ৰথমবাৰৰ বাবে দেখিছে। এলিফেন্ট ফলসটো তিনিটা ভাগত ভাগ হৈ আছে। এইটো একেবাৰে ওপৰৰ প্ৰথমটো ভাগ আৰু এইটো সবতছে ডাঙৰ হয়। আৰু তাৰ পাছৰ কেইটা চাবলৈ এনেকৈ ষ্টেয়াৰ বনাই থোৱা আছে। ষ্টেয়াৰ দি গৈ তললৈ যাব লাগে আৰু তাত গৈ বাকীকেইটা চাব পাৰি। আৰু এনেকৈ বহুতখিনি ষ্টেপছ আছে, এনেকৈ নামি গৈ চাব পাৰি তললৈকে গৈ। আৰু আমিও তেনেকৈ অলপ দূৰ গৈ চালোগে। তেনেকৈ পৰিৱেশটো খুব ধুনীয়া আছিল, আমাৰ গৈ খুবেই ভাল লাগিল। আৰু আমি তাতে কেইখনমান ফটোও তুলিলোঁ। এলিফেন্ট ফলস চাই ঘূৰি আহোঁতে ৰাস্তাৰ কাষতে শাৰী শাৰী কৰি থকা পাইন গছবিলাক দেখিলোঁ আৰু দেখি ইমান ভাল লাগিল। তাতো ৰৈ দুখনমান ফটো উঠিলোঁ। আৰু তাৰ পাছত আমি আহি পালোঁ কেথেড্ৰেল চাৰ্চ। এয়া চাওকচোন, আমি আহি পালোহি কেথেড্ৰেল চাৰ্চ আৰু কিমান ডাঙৰ চাওকচোন। আৰু এইটো চাৰ্চ মেঘালয়ৰ ভিতৰতে আটাইতকৈ ডাঙৰ চাৰ্চ হয়। আৰু এইটো ট্ৰিপত আমাৰ লগত মোৰ সৰু ভণ্টিও গৈছিলে দিল। আৰু আপোনালোকে নিচিক লক্ষ্য কৰিছিলে, নিচিয়ে মানে গোটেই ট্ৰিপটোতে দেউতাকৰ কোচত উঠিয়ে ফুৰিলে। আৰু দেউতাকেও মানে তাইৰ কষ্ট হ'ব বুলি কোচত লৈ গোটেই চব জেগাবোৰ তেওঁক কোচত লৈ ঘূৰিলে তাইক। এতিয়া আমি গৈ চাৰ্চৰ ওপৰ ভাগ পালোগে। আৰু ওপৰৰ পৰা চাবলৈ পৰিৱেশটো বহুতেই ধুনীয়া, চবফালে পাহাৰ আছিলে, দেখিবলৈ খুব শান্ত এটা পৰিৱেশ, খুব ভাল লাগিলে। আৰু আমি গৈ পাওঁতে চাৰ্চত প্ৰেয়াৰ চলি আছিলে, সেইবাবে আমি ভিতৰত সোমাব নোৱাৰিলোঁ। আৰু তাৰ পাছত আমি এনেকৈ ওপৰতে গোটেইখিনি চালোঁ চাৰিওফালে। আৰু এয়া মাদাৰ মেৰীৰ মূৰ্তি হয়, তাতে সকলোৱে এনেকৈ উইচ কৰে আৰু যি উইচ কৰে সেইটো পূৰা হয় বুলি কয়। আৰু এনেকৈ আমি গোটেইখিনি চালোঁ, চাই খুব ভাল লাগিলে। আপোনালোকেও আহিব, আহি ভাল পাব।
চাৰ্চ চাই অহাৰ পাছতে আমি আহি পালোহি এখন পাৰ্ক হয় আৰু লগতে এনিমেল লেণ্ডো হয়। ইয়াত বিভিন্ন ধৰণৰ এনিমেলছবিলাক আছিলে আৰু নিশিপঞ্চী ওচৰৰ পৰা এনিমেলছবিলাক চাবলৈ পাই খুব ভাল পালে। बियर्ड से लो तो तुमने लगा किसी से लो तो सब बी बियर्ड তাৰ পাছতে আমি আহি পালোহি ৱাৰ্ডছ লেক আৰু ৱাৰ্ডছ লেকক শিলং লেক বুলি কোৱা হয় আৰু ইয়াৰ পৰিৱেশ মই কি ক'ম আৰু আপোনালোকে নিজে চাই লওক, ইমান ধুনীয়া পৰিৱেশ। ৱাৰ্ডছ লেকটোত এনেকৈ ব'টিঙো কৰিব পাৰি আৰু সকলোৱে ব'টিং কৰি আছে। আমিও এতিয়া ব'টিং কৰিবলৈকে গৈ আছোঁ আৰু অকণমান চিকচিকীয়া বৰষুণো দি আছিলে, ভালেই লাগিছিলে, বেছি ডাঙৰকৈ দিয়া নাছিলে বাৰু। আৰু এতিয়া আমি ব'টিং কৰিবলৈ গৈ আছোঁ। আপোনালোকক সকলোখিনি দেখাই থাকিম, আপোনালোকে সেইফালেকে চাই থাকিব। এয়া আমি এতিয়া ব'টিং কৰিবলৈ গৈ আছোঁ আৰু সকলোৱে ছেফটিৰ কাৰণে লাইফ জেকেট পিন্ধি লৈছোঁ, কিয়নো সকলো ক্ষেত্ৰতে ছেফটিটো মেইন হয় মানুহৰ, আৰু সেইটো ছেফটি লৈয়ে আচলতে যাব লাগে যিকোনো ক্ষেত্ৰতে। আমাৰ ব'টিং কৰি হৈ গ'ল আৰু এইবিলাক দেখিছেনে, ইমান ডাঙৰ ডাঙৰ মাছ আছে আৰু ইয়াতে এনেকৈ মৰি দিব পাৰি আৰু নিশিপঞ্চীও অহাৰ পৰা কৈ আছে সিহঁতেও দিব মানে,
আৰু এয়া সিহঁতি মৰি দি চাইছে আৰু খুব ভাল পাইছে তেহেঁতি মাছবিলাকে খোৱা দেখি এয়া আমি আহি পালোহি উমিয়াম লেক আৰু উমিয়াম লেকক বৰা পানী বুলিও কোৱা হয় আৰু আমি এনেকৈ ৰাস্তাৰ কাষৰ পৰাই লেকটো দেখা যায় আমি তাৰ পৰাই চালোঁ আৰু এনেকৈ আমাৰ শ্বিলং ট্ৰিপৰ 3 দিনীয়া প্ৰগ্ৰেমটো শেষ হৈছে আৰু বাকি দুটা ভিডিঅ' যদি বাকি দুদিনৰ আপোনালোকে চাব বিচাৰে তেন্তে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম তাত গৈ আপোনালোকে চাব পাৰিব তেন্তে আকৌ এটা নতুন ভিডিঅ'ৰ লগত আপোনালোকক লগ পাই আছোঁ তেতিয়ালৈকে সকলো ভালে থাকক আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ